সাঁচিপাতৰ যিটো আমাৰ শিল্প এইটো আচলতে এটা আমাৰ অসমৰ পুৰণি অসমৰ চিত্ৰশৈলীৰ কেইটামান ধাৰা আছে যেনে ধৰক সত্ৰীয়া শৈলী ৰজাঘৰীয়া শৈলী ৰজাঘৰীয়া শৈলীও আকৌ দুটা ধৰণ আছে যেনে গড়গঞা এটা আৰু ইটো হৈছে দৰঙীয়া শৈলী তাৰ বাদে আমাৰ টাই শৈলীও এটা আছে গতিকে এই সকলো শৈলীৰে চিত্ৰসমূহ আগতে সাঁচিপাতত আঁকিছিল সাঁচিপাত বিভিন্ন সাঁচি গছৰ বাকলি এৰুৱাই আনি পেলাই এটা দীঘলীয়া প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰে সাঁচিপাতখন লিখিব বা আঁকিবৰ বাবে সাজু কৰা হয় তাৰ পিছতে অঁকা হয় আৰু কিছু চিত্ৰকৰে আগতে খনিকৰ হয় চিত্ৰকৰসকলক খনিকৰসকলে বিভিন্ন কাম কৰে সত্ৰৰ কাঠৰ মুখাই হওক বা ছবিয়ে হওক এনেধৰণৰ কিছুমান সৃষ্টি কৰিবলগীয়া হয় তেখেতসকলে সাঁচিপাত তৈয়াৰ কৰি পেলাই তাতেই চিত্ৰসমূহ আঁকে আৰু সেই চিত্ৰসমূহৰ সত্ৰত যিসকলে এই সাঁচিপাতত ছবিবিলাক আঁকিছিল সেই শৈলীটো হৈছে সত্ৰীয়া শৈলী তাৰ বাদে আহোম ৰাজপৃষ্ঠপোষকতাত যিসকলে ছবিসমূহ আঁকিছিল ৰাজসভাৰ পৃষ্ঠপোষকতাত সেইসমূহ হৈছে গড়গঞা চিত্ৰশৈলী ঠিক তেনেকৈ নামনি অসমৰ দৰঙতো এটা শৈলী আছিল সেয়াও ৰজাৰ পৃষ্ঠপোষকতাত হৈছিল কোচ ৰজা এইটো হৈছে দৰঙীয়া চিত্ৰশৈলী তাৰ বাদে আগৰ পৰাই অসমত আহোমসকলে টাই আহোমসকলে যিসকল টাই লোক আছে অকল আহোমেই নহয় বিভিন্ন টাই জাতিৰ লোকে এটা চিত্ৰশৈলী ছবি আঁকিছিল সেইটো হৈছে টাই চিত্ৰশৈলী গতিকে এনেধৰণে অসমৰ পুৰণি এটা চিত্ৰ পৰম্পৰা চলি আহিছে চিত্ৰশৈলীটো মই চিত্ৰশৈলীৰ লগত সৰুৰ পৰাই জড়িত এনে যিহেতু মই ছবি শিকিছিলোঁ নগাঁৱৰ প্ৰণৱ ছাৰৰ তাত তেতিয়া এই শিল্পটোৰ বিষয়ে জনা নাছিলোঁ সাঁচিপতাৰ বা অসমৰ পুৰণি চিত্ৰশৈলীৰ বিষয়ে জনা নাছিলোঁ কিন্তু পিছলৈ যেতিয়া গম পালোঁ বিভিন্ন সত্ৰত এই চৰ্চা আগতে আছিল সেইসমূহৰ অনুসন্ধান মই কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়া দেখিলোঁ যে এইটো প্ৰায় মৃতপ্ৰায় অৱস্থাত আছে কাৰণ এতিয়া সাঁচি বাকলি পোৱাও সহজ নহয় হেঙুল হাইতালৰ পৰা ৰং প্ৰস্তুত কৰা ব্যক্তিও কমি আহিছে আৰু সাঁচিপাতত লিখা বা অঁকা মানুহৰ সংখ্যা লাহে লাহে কমি আহিছে গতিকে দেখিলোঁ যে মই এই পৰম্পৰাটো যদি শিকি লওঁ তেতিয়াহ'লে খুবেই ভাল কথা হ'ব সেইবাবে মই মাজুলী আউনীআটী সত্ৰৰ প্ৰয়াত বৈদ্যনাথ বৰপালে যিজনে আছিল আটাইতকৈ বয়সস্থ আৰু একেবাৰে শেষৰ ব্যক্তি যি সাঁচিপাতত লিখাৰ পৰম্পৰাটো জীয়াই ৰাখিছিল গতিকে তেখেতৰ মই ওচৰত গৈ শিকিবলৈ আৰম্ভ কৰিলোঁ আৰু মাজুলীৰ হেমচন্দ্ৰ গোস্বামী পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী দেৱ তেখেতৰ ওচৰত মই হেঙুল হাইতাল কেনেধৰণে প্ৰস্তুত কৰা হয় সেইখিনি শিকি ল'লোঁ তাৰপিছৰ পৰা মই সেই পৰম্পৰাৰ ছবি আঁকি আহিছোঁ আজি প্ৰায় 25-30 বছৰমান হ'ল এই পৰম্পৰা মই চৰ্চা কৰি আহিছোঁ যিহেতু সাঁচিপাতখন প্ৰস্তুত কৰাৰ পিছত আমাৰ এখন সাঁচিপাত প্ৰস্তুত কৰা হৈ গ'ল কাৰণ এইটো বৰ দীঘলীয়া এটা প্ৰক্ৰিয়া ইয়াত 2 পিঠি সমানে চাফা কৰা হয় কাৰণ এটা পিঠিত ইয়াত আছে এইবিলাক সাঁচিপাতৰ টুকুৰা ইয়াত পিঠি ভালে পিঠিখনটো আমাৰ বিভিন্ন ধৰণৰ ইয়াত আহিলা আছে সেই আহিলাসমূহে চাফা কৰা হয় ইয়াত আমাৰ জোন কটাৰী বুলি এখন কটাৰী আছে যিখনে ইয়াতো আমি ইয়াৰ যিটো পিঠি ভালটো আমি চাফা কৰোঁ তাৰপিছত এটা বিশেষ প্ৰকাৰৰ শিল আছে যাৰ দ্বাৰা আমি ইয়াক ঘঁহিব লাগে ঘঁহি ইয়াক চাফা কৰিব লাগিব তাৰপিছত মাটিমাহ হাইতাল আৰু বেলৰ আঠা মিহলি কৰি পেলাই ইয়াত এটা প্ৰলেপ দিয়া হয় 2 পিঠিতে প্ৰলেপটো দিয়া হয় দিয়াৰ পিছত আমাৰ এটা ঘিলা বুলি এটা গুটি আছে গুটিটোৰে ইয়াক ওপৰ পৃষ্ঠটো ঘঁহিলে ইয়াৰ তৰপ এটা গুচি যায় সমান হৈ যায় মিহি হৈ যায় তাৰপিছত আকৌ শংখ এটা আছে মিহি এই শংখটোৰে ঘঁহিলে পলিচ কৰা হয় এইটোতে আমাৰ পলিচ কৰা আছে তাৰপিছতে আমাৰ ইয়াত আঁকিব কাৰণে বা লিখিবৰ কাৰণে সাজু হৈ যায় তাৰপিছত আহিছে কি ৰঙৰ কথা আহিল ৰং মানে যিহেতু আমাৰ এই ৰংসমূহ প্ৰাকৃতিক ৰঙে আমাৰ যিটো হেঙুল আছে ৰঙা যিটো হেঙুলীয়া ৰং আৰু হাইতাল আছে ঢল মাটি আৰু নীল মাটি এইকেইটা হৈছে মূল ৰং তাৰ বাদে আমাৰ চাকিৰ চাইপাৰ ক'লা ৰংটো পাওঁ গতিকে এই ৰংখিনি আমি পতাত পিচি ঘঁহি পেলাই ৰং প্ৰস্তুত কৰা হয় সেইখিনি ৰং আমি আঠাৰ সৈতে পুনৰ মিহলাই পেলাই আমি ইয়াত এনেধৰণে ৰংবিলাক আমি কৰিব লাগে তাৰপৰা লিখিবৰ বাবে আমাৰ আছে আমি বাঁহৰ এইটো এনেই হেৰি কৰা হয় কাপ ঢেকীয়া বুলি এটা ঢেকীয়াৰ ঠাৰি পায় আজিকালি সেইটো পাবলৈ নাই কাৰণে আমি বাঁহে ব্যৱহাৰ কৰোঁ খাগৰি ব্যৱহাৰ কৰা আগৰ পৰাই পাই এইটো আমাৰ বিশেষভাৱে তৈয়াৰী মহি যিটো চিয়াহী আমাৰ মহি আছে
এই মহি জুবুৰে আমি আখৰসমূহ লিখোঁ মহি প্ৰস্তুতৰ এটা বহুত দীঘলীয়া প্ৰক্ৰিয়া আছে বিভিন্ন ধৰণৰ উপকৰণ লাগে ইয়াত এইসমূহ মিহলাই পেলাই মহি প্ৰস্তুত কৰা হয় প্ৰায় এমাহমান সময় লাগে মহি প্ৰস্তুত কৰিবলৈ তাৰপিছত আমি এই আখৰবিলাকে লিখিব পাৰোঁ লিখিবৰ বাবে এনেধৰণৰ কলম ব্যৱহাৰ কৰোঁ আমাৰ ইয়াত নিয়মিতভাৱে এই শিল্পৰ চৰ্চা হৈয়ে থাকে তাৰ বাদে এতিয়া চৰকাৰীভাৱে আমাৰ গুৰু শিষ্য পৰম্পৰা যিটো প্ৰগ্ৰাম আমাৰ চলি আছে তাত 4জন ছাত্ৰ ছাত্ৰী ইয়াত শিকি আছে তাৰ বাদেও আমাৰ নিয়মিতভাৱে যিবোৰ ছাত্ৰ ছাত্ৰী আছে আমাৰ চিনিয়ৰ ষ্টুডেণ্ট যিখিনি আছে তেখেতসকলক আমি এইবোৰ শিকাই থাকোঁ